চাব লাগিব ওয়েলকাম টু দ্য চেনেল তো আজিৰ এইখন ভিডিঅ'ত আমি নৱোদয়ৰ অলপতে হৈ যোৱা পৰীক্ষাটোৰ প্ৰশ্নকাকতৰ এনসাৰ কেইটা জানি লম তো ইয়াতে ফাৰ্স্ট কোশ্চেনটো আমাৰ ফাৰ্স্ট পাৰ্টটো আমাক দিয়া হৈছে অলৰেডি তোমালোকে এইটো ডেসক্ৰিপচনৰ লিংকত পাই যাবা তো নেক্সট যেটো আমাৰ কোশ্চেন আছিল 17 নম্বৰৰ ইয়াৰ বাবে আমাৰ এনসাৰটো কোনটো হ'ব লাগে তো 17 নম্বৰৰ এইটো কোশ্চেন ফাৰ্স্টৰ দুটা দিয়া হৈছে এটা তাৰ পিছত ইয়াৰ লগতে আমাৰ 3rd নম্বৰৰ লগত কোনটো মিল থাকিব হেতু আমাক উলিয়াব দিছে তো ইয়াৰ লগত মিল থাকিব এইটো যদি আমি ভালকৈ চাও ফাৰ্স্টটো যদি আমি ভালকৈ চাও এইটো তো ইয়াৰ লগত আমাৰ 3 নম্বৰটো মিল থাকে তো 17 ডি টো আমাৰ কারেক্ট आंसर হৈ যাব তো 18 ৰ কাৰণে কোনটো কারেক্ট आंसर হ'ব 18 ৰ কাৰণে এনেকৈ চালে 18 ৰ কাৰণে আমাৰ কারেক্ট आंसर হৈ আছে বি নম্বৰটো তো বি নম্বৰটো আমাৰ কারেক্ট आंसर হৈ যাব তো নেক্সট 19 ৰ কাৰণে কোনটো কারেক্ট आंसर হ'ব ফাৰ্স্টৰ দুটা আমি চাব লাগিব তাৰ পিছৰ কেইটা আমি নেক্সটত মিলাব লাগে তো হেনেকে যদি আমি ভালকৈ চাব যাও তো ইয়াৰ বাবে আমাৰ শুদ্ধ উত্তৰটো হৈছে 19b that will be our correct answer তো next 20 নম্বৰত তো ইয়াৰ বাবে যদি আমি ভালকৈ অলপমান চাও ইয়াৰ বাবে আমাৰ আনসাৰটো আহিব ওকে 20d টো আমাৰ কারেক্ট आंसर হৈ যাব 20d তো ইয়া আৰু নেক্সট যেটো কোশ্চেন দিয়া আছে 21 নম্বৰ কোশ্চেনটো দিয়া আছে ইয়াতে কৈছে যে আমাৰ বাওফালে যেটো চিত্ৰ দিয়া আছে এই চিত্ৰটো সোফালৰ চিত্ৰ কোনটোৰ লগত মেচ হ'ব তো হেতুন আমাক উলিয়াব দিছে তো ইয়াৰ 21 নম্বৰ কোশ্চেনৰ কাৰণে আনসাৰটো হৈ আছে সি নম্বৰটো সি নম্বৰৰ লগত ভালকৈ মেচ কৰি যাব চাই লোৱা তাৰপিছত 22 নম্বৰৰ কাৰণে ইয়াত মেচ কৰিব কোনটো ওকে ইয়াতো সি নম্বৰটো মেচ কৰিব 22 নম্বৰৰ সি কারেক্ট आंसर হৈ যাব দেন 23 নম্বৰৰ কাৰণে আনসাৰটো হৈ আছে ওকে 23 নম্বৰৰ কাৰণে এ ওকে 23 নম্বৰৰ কাৰণে এ নম্বৰটো आंसर হ'ব তাৰপিছত 24 নম্বৰৰ কাৰণে আমাৰ আনসাৰটো কোনটো হ'ব অলপমান চাই লও ওকে 24 ৰ কাৰণে আমাৰ আনসাৰটো হৈ আছে ওকে এ নম্বৰটো ওকে 24 ৰ কাৰণে এ নম্বৰটো আমাৰ কারেক্ট आंसर হৈ যাব ওকে তো আশা কৰিছো কোশ্চেন কেইটা তোমালোকে বুজি পাইছা তো এখিনি অলপমান মাৰ্ক কৰি লবা তোমালোকে যদি আছে आंसर সে বি ৰ কোশ্চেন কিন্তু হয় এটো তো এইখিনি অলপ খেল ৰাখিব লাগিব তাৰ পিছত ওকে ইয়াতে দিয়া আছে আমাক ওকে মিৰৰ ইমেজ তো ইয়াতে আমাক মিৰৰ ইমেজ দিয়া আছে মানে ইফালৰ যেটো চিত্ৰ দিয়া আছে বাওফালৰ সেই চিত্ৰৰ লগত সোফালৰ কোনটো চিত্ৰৰ লগত মিল থাকে হেতু আমাক উলিয়াব দিছে তো 25 নম্বৰ কোশ্চেনৰ কাৰণে आंसरটো কোনটো হ'ব ওকে বি নম্বৰটো আমাৰ आंसर হ'ব তাৰ পিছত 26 নম্বৰৰ কাৰণে আমাৰ आंसरটো কোনটো হৈ আছে 26 ৰ ওকে 26 অলসো বি দেন 27 নম্বৰৰ কাৰণে আমাক আহিব ওকে 27 নম্বৰ ডি টু কারেক্ট आंसर হ'ব তাৰ পিছত 28 নম্বৰৰ কাৰণে ওকে সেম ইয়াৰ মিৰৰ ইমেজটো কোনটো হৈ আছে এ নম্বৰটো আমাৰ ইয়াৰ মিৰৰ ইমেজ হৈ যাব এ ইজ কারেক্ট आंसर তো নেক্সট 29 নম্বৰ কোশ্চেনটো চাও আমি ইয়াতে আমাক কি দিয়া আছে যে চিত্ৰ তিনিটা চিত্ৰ দিয়া আছে এইকিটা কি কৰা হৈছে পেপাৰ এটো পেপাৰ হয় কাগজ ভাঁজ কৰাৰ পিছত এনেকৈ কাটি দিলে দেখাত কেনেকুৱা ধৰণৰ দেখা যাব লাষ্টত মানে ফাৰ্স্টত এনেকৈ ভাগ কৰি কাটিছে তাৰ পিছত এনেকৈ কাটিলে মানে ভাঁজ কৰিলে ভাঁজ কৰাৰ পিছত আকৌ এনেকৈ ভাঁজ কৰি দিলে দিয়াৰ পিছত ই ইয়াতে কাটি দিছে এনেকৈ কাটি দিয়াৰ পিছত কোনটো চিত্ৰৰ লগত মিলি যাব হেতু আমাক উলিয়াব লাগে তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আমাৰ সি নম্বৰটো সি উইল বি দা কারেক্ট आंसर তো নেক্সট যেটো আছে ইয়াতো পেপাৰ ভাঁজে দিয়া আছে তো ইয়াৰ বাবে শুদ্ধ উত্তৰটো আমাৰ এ নম্বৰটো হৈ যাব তো এ উইল বি দা কারেক্ট आंसर তো নেক্সট ওকে 31 নম্বৰত যেটো দিয়া আছে ইয়াৰ বাবে আমাৰ কারেক্ট आंसरটো কোনটো হ'ব 31 নম্বৰৰ কাৰণে ইয়াৰ পেপাৰ ভাঁজ কেইটা এনেকুৱা ধৰণৰ 31a টো আমাৰ কারেক্ট आंसर হ'ব ওকে and 32 নম্বৰৰ কাৰণে আমাৰ কারেক্ট आंसर কোনটো হ'ব 32 নম্বৰৰ কাৰণে সি টু কারেক্ট आंसर ওকে সি নম্বৰ উইল বি দা কারেক্ট आंसर সি তো নেক্সট সাম আমি তো নেক্সট 33 নম্বৰ কোশ্চেনৰ বাবে ইয়াত কি দিয়া আছে তো 33 নম্বৰ কোশ্চেনত কৈছে এইগিলা কোশ্চেন মানে ইয়াতে চাৰিটা কোশ্চেন দিয়া আছে এই চাৰিটা কোশ্চেনত বাওফালে যেটো চিত্ৰ দিয়া আছে ইয়াৰ সহায়ত কোনটো চিত্ৰ বনোৱা হৈছে হেতু উলিয়াব লাগে কেৱল তো 33 নম্বৰৰ যেটো বাওফালে চিত্ৰ দিয়া আছে ইয়াৰ জৰিয়তে কোনটো চিত্ৰ বনাব পাৰিম আমি ইজিলি তো ওকে ইয়াৰ বি নম্বৰ চিত্ৰটো ওকে বি নম্বৰ চিত্ৰটো আমি বনাব পাৰিম তো বি উইল বি দা কারেক্ট आंसर দেন 34 নম্বৰ কোশ্চেনৰ বাবে ইয়াতে কোনটো হ'ব লাগে 34 নম্বৰৰ বাবে ডি
34 নম্বৰ D then 35B okay 35B নম্বৰ হৈ যাব then 36 নম্বৰৰ কাৰণে 36 নম্বৰ okay C will be the correct answer 36C তো নেক্সট 37 নম্বৰত কি দিয়া আছে যেটো আমাৰ বাওফালে চিত্ৰটো দিয়া আছে এই চিত্ৰটো ইয়াৰ ভিতৰত এই চাৰিটাৰ ভিতৰত কোনটো চিত্ৰৰ মাজত সোমাই আছে হেতু উলিয়াব লাগে তো এই চিত্ৰটো কোনটোৰ মাজত সোমাই আছে এইখিনিতে চোৱা গোলটোত মাজত সোমাই আছে তো এই নম্বৰটো আমাৰ কারেক্ট आंसर হৈ যাব সরি খিনিত বেছি হৈ গল ওকে এই নম্বৰটো আমাৰ কারেক্ট आंसर হৈ যাব ওকে A will be the correct answer. So next 38 number কারণে কোনটো কারেক্ট হবে 38 নম্বর কোড আছে so 38 number to 8 A নম্বৰতে আছে okay 30 A will be the correct and 39 number to কোড আছে 39 number to আমি D পাই যাম ইজিলি পাই যাম এনেকৈ দিয়া আছে তো D নম্বৰত আছে তাৰ পিছত 40 নম্বৰত কোনটো হ'ব 40 নম্বৰটো একদম ইজিলি পাই যাব পাৰি আমি ইয়াতে C নম্বৰতে আছে ওকে C নম্বৰটো আছে ওকে এইখিনিতে ৰিজনিংৰ কোশ্চেন কেইটা শেষ হৈ গল যদি তোমালোকে ভিডিওটো ভাল লাগিছে তেনে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা তো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও ইফ ইউ হ্যাভ এনি ডাউট দেন ইউ ক্যান আস্ক মি অন কমেন্ট বক্স থ্যাংক ইউ